এই বিয়েনডাল যে দেখিছা ভিতৰত একো নাছে বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকৰ খবৰ খাতি নিশ্চয় ভালে চাগে আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত অন্য এটা নতুন ভিডিঅ' লৈ বান্ধৱীসকল আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হৈছে উদ্দেশ্যটোতো একো বেলেগ একো নাই কিন্তু আজি এই অৰুণাচলত যিসকল মানুহে বসবাস কৰে সেই বসবাস কৰা মানুহসকলে পানী মানে খোৱা পানীটো ক'ত পায় আমাৰ অসমৰ নিচিনা নহয় টিৰবেল চিৰবেল যে গাড়ী কিবা বহাব এই পাহাৰ এৰিয়াত এই এনেকুৱা শিল ইমান ডাঙৰ ডাঙৰ শিল ৰক এৰিয়া এনেকুৱাতো কোনো টিৰবেল চিৰবেল বহাব নোৱাৰে গতিকে মই আজি এই অৰুণাচলত বসবাস কৰা লোকসকলে ক'ৰ পৰা পানী উৎপাদন কৰে ক'ৰ পৰা পানী ওলায় ক'ৰ পৰা পানী তেওঁলোকে খাব পায় সেইবোৰ মই আজি সেইটো দেখুৱাব বিচাৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব যদি ভাল লাগে লাইক কৰিব আৰু যদি বেয়া লাগে ডিছলাইক কৰিব কাৰণ ডিছলাইক কৰাটোৱে মোক উৎসাহিত জনায় কাৰণ এইটো যদি বেয়া হৈছে মই গম পাওঁ যে এইটো বেয়া হৈছে ইয়াতকৈ অকণমান আৰু ভাল বনাব চেষ্টা কৰিম বুলি মোৰো এটা মনৰ এটা আৰু আপোনালোকে এটা কথা মন কৰিব ভিউছো নাই লাইকো নাই তাটোৰ পৰা ইয়াত আগতে দোকান আছিলে ইয়াত শাক পাচলি ঢেৰ কিবা কিবি ৰাখিছিলে গতিকে ইয়াত মানুহ নাইতো সেইকাৰণে বন্ধ হৈ গ'ল মানুহ থকাহেঁতেন চলি থাকিব আছিলে হয় অৰুণাচলৰ এই গেটবোৰ জানে আৰু এই আমি এইবিলাক নঙলা বুলি কওঁ নঙলা এইটো ৰাস্তাতে যাম এইটো ৰাস্তাতে গ'লে এই ওপৰত যাব লাগিব গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব এতিয়া ইয়াত উঠি যাব লাগে এইটো খুটখুটি জখলা খুটখুটি তেৰি ইমান হেভি বে মোৰ লগৰজন পুৰা ঐ ডাউ চাউ লৈছে নে বৰ ডাউ চাউ লৈ ৰেডি লৰাই লোকেল গিৰি দেখাইছ নেকি এতিয়া আমি ইয়াৰ পৰা গৈ থাকিম ইয়াৰ পৰা পানী পোৱা আৰম্ভ হৈছে এইবোৰ পানী অকল পাহাৰত উঠি মই একদম নোৱাৰিছোঁ আৰু পূৰা ভাগৰি গৈছোঁ পূৰা একদম উশাহ ল'ব কষ্ট হৈ আছে তাতে ইমান ঠাণ্ডা এইবোৰ চব কেনেকুৱা নিয়ৰ পৰি আছে নিয়ৰ নে কি কুঁৱলী কয় নেকি কুঁৱলী পৰি আছে ইমান ঠাণ্ডা তাতে উঠিবলগীয়া হৈ গৈছে ইমান থিয় পাহাৰটোত গছৰ ডালে লতা বনে ধৰি উঠিবলগীয়া হৈছে উঠাত বহুত কষ্ট হৈছে সেইকাৰণে অকণমান উশাহটো ল'বৰ কাৰণেও কষ্ট হৈছে আৰু এই গছডাল কিবা বোলে কেবি ফলৰ গছ বোলে মানে ইয়াত কেবি বহুত ৰোৱা হয় বহুত ৰুই মানে কেবিৰ দাম বহুত বছৰত বোলে 16-17 লাখ টকা ওলাই বোলে এই কেবিৰ পৰা এই লোকেলসকলে মোক সেইদিনাখন কৈছিলে মই সুধিছিলোঁ মানে এই কেবিটো কি ৰুই কি প্ৰফিট পায় ইমান কষ্ট কৰে ইমান টকা পইচা খৰচ কৰে এই কাঠবোৰ লগা ইমান দামী কাঠ আমাৰ তাত হ'লে এই কাঠডালৰ দাম কি যেন 300-400 টকামান হ'ব এইডালৰ তাৰপিছত এইডাল ইমান ধুনীয়া ৱাৰ এইডাল কমেও এটা চাঙত 1, 2, 3, 4, 5টাকৈ আছে আপোনাৰ ইয়াত কমেও মুঠতে কিমান হাজাৰ আছে ইয়াত এনেকুৱা মানে চাং এই চাঙৰ ওপৰত যদি 5টাকৈ হেৰি থাকে তাৰ থাকে বা ইমান টকা খৰচ কৰি কিবা মই ভাবিছিলোঁ ইমান টকা খৰচ কৰি ইহঁতৰ কিবা লাভ হয় জানো বুলি ভাবিছিলোঁ তাৰপিছত সেইদিনাখন সুধিছোঁ যে বছৰত 16-17 লাখ টকা প্ৰফিট হয় বোলে তেতিয়া সিহঁতৰ একো লছ নাই চব মিলাই বছৰত অকল যিদিনা প্ৰথম ৰোৱাতে অকণমান খৰচ হয় বোলে এনেকৈ 4-5 লাখ মান যায় তাৰপিছত যেতিয়া ফল দিয়ে প্ৰতি বছৰে যদি 16 লাখকৈ ওলায় নিজে মই কেবি গছ বুলি কৈ আছিলোঁ যে এই ডাঙৰ গছডালৰ মানে পাত ডাল চাল একোৱেই নাই এতিয়া এটা সৰু এইজোপা মানে ডাঙৰ হোৱা নাই নতুনকৈ পুলি ওলাইছে গছডাল এনেকুৱা চাই ল'ব এনেকুৱা এই একডাল গছৰ দাম বোলে কিমান 100 টকা নে 150 টকা কিমান আছিলে 100 টকা নেকি 100 টকা নেকি একটা পুলিৰ দাম এই গছটোৱেই হয়
কেবি গছৰ ফল বন্ধু বান্ধৱীসকল আহি ফাইনেলি আহি পালোঁ এই জংঘল ইমান এই ডাঙৰ জংঘলৰ মাজত আছোঁ মই এতিয়া ইমান ডাঙৰ হাবিৰ মাজত আছোঁ আমি দুজনে আছোঁ এতিয়া মই যে অথনি অলপ আগতে যে কৈছিলোঁ যে অৰুণাচলবাসীসকলে পানী ক'ৰ পৰা পায় এতিয়া মই ফাইনেলি ইয়াত আহি পালোঁ পানী মই গতিকে বেক কেমেৰাৰ পৰা দেখাম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই যাব বন্ধু বান্ধৱীসকল মই যে কৈছিলোঁ এইটো ডেম বুলি কয় নেকি ডেম হয় ডেম এতিয়া মই ইয়াত সকলোবোৰ বুজাই দিম বাৰু প্ৰথমে আমি ইয়াত যাওঁ এইবোৰ ফুটা দেখিছে এই ৱালৰ তলত এইবোৰ ফুটা এইবোৰ পানী যে এইফালেদি আহি আছে এইফালে বৈ যে আহি আছে পানীবোৰ আহি এই প্ৰত্যেকটা ফুটাত মানে সোমাই যায় তলত বহুত ডাঙৰ এটা টেংকি আছে তলত মানে আমাৰ লেখীয়া 2-3জন মানুহ পৰ্যন্তও আমি ঢুকি নাপাওঁ চাগে ইমান মানে ডাঙৰ ইমান বহলকৈ আছে টেংকিটো গতিকে তাৰ ওপৰত ফুটা দিছে ইয়াত তাৰ তলত আকৌ জালি আছে মানে পানীটো ইয়াৰ পৰা আহি ফিল্টাৰ হয় মানে পাত পটুৱাবোৰ লাগি থাকেতো তেতিয়া পানীখিনি প্ৰত্যেক ঘৰে যায় মই পাইপবিলাক দেখাই দিম বাৰু ইয়াৰ পৰা টেংকিত যায় টেংকিবিলাক ইয়াত আছে এইটো এটা টেংকিৰ ঢাকনি এইটো এটা টেংকিৰ ঢাকনি পাইপটো দেখাই দিওঁ মই এই দুডাল পাইপ মেইন পাইপ হয় দুডাল মেইন পাইপ ইয়াতে এডাল দিছে পাইপডাল ইয়াতে এডাল দিছে পাইপডাল গতিকে এই পাইপ দুডালেদি গৈ তলত বস্তিত সৰু পাইপ এনেকুৱা সৰু পাইপ ঢেৰ আছে মানে তাৰপিছত তাত গৈ কেনে এই মেইন পাইপৰ পৰা প্ৰত্যেকটা ঘৰত সৰু পাইপ এটা সিহঁতে কেনেকৈ মেনেজ কৰিছে মই সেইটো ক'ব নোৱাৰোঁ বন্ধু বান্ধৱীসকল পাৰিছোঁ আপোনালোকক সেইখিনি বুজাই দিব চেষ্টা কৰিছিলোঁ আৰু বুজাই দিছোঁ যদি মানে ইমান মোৰ এই ভিডিঅ'ত ডাইলগ দিয়া বা মানুহক কথা কোৱাত ইমান এক্সপিৰিয়েঞ্চ নাই মানে ইমান অভিজ্ঞতা নাই মোৰ কাক কেনেকৈ কি কথা ক'ব লাগে কাক কিমান সৰলভাৱে বুজাই দিলে মানুহবোৰে বুজি পাব সেই আইডিয়াটো মোৰ লগত নাই মানে অভিজ্ঞতাটো মোৰ লগত নাই সেই বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে গতিকে ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লগতে থকা এইটো বেল আইকনটো কিলটিকিটকৈ দবাই দিওঁ বছ কাম ফিনিছ আজিলৈ বাই